দম ফেৰিয়ে কয় আপুনি আপোনাৰ অভ্যাসসমূহৰ বিষয়ে কওক, মই আপোনাৰ ফিউচাৰৰ বিষয়ে কৈ দিম। এই কথাষাৰ বহু পৰিমাণে সত্য, কিয়নো আমাৰ ছাকচেছ, আমাৰ ফিউচাৰ সম্পূৰ্ণৰূপে ডিপেণ্ড কৰে আমাৰ প্ৰেজেণ্টৰ হেবিটসমূহৰ ওপৰত। 1989ত ষ্টিফেন আৰু কবিয়ে দ্য 7 হেবিটছ অফ হাইলি ইফেক্টিভ পিপুল নামৰ এখন কিতাপ পাব্লিছ কৰে, যিখন আজি পৰ্যন্ত সকলোতকৈ বেষ্ট ছেল্ফ হেল্প বুকৰ ভিতৰত এখন। আজি আমি এই কিতাপখনৰ 7 হেবিটছৰ বিষয়ে ডিছকাছ কৰিম। চ' উইদাউট ৱেষ্টিং ইয়ৰ টাইম, লেটছ বিগিন। হাইলি ইফেক্টিভ পিপুলসকলৰ প্ৰথমটো অভ্যাস হ'ল বি প্ৰ'এক্টিভ। যেতিয়া ভাৰতবৰ্ষত প্ৰথম GST প্ৰৱৰ্তন হৈছিল, তেতিয়া বহু বেপাৰীয়ে তাৰ বিৰোধিতা কৰিছিল, কিন্তু তেওঁলোকে জানিছিল তেওঁলোকৰ ষ্ট্ৰাইকে GSTৰ ওপৰত কোনো ধৰণৰ ইফেক্ট পেলাব নোৱাৰে। কিন্তু তাৰ পাছতো তেওঁলোকে ষ্ট্ৰাইক কৰি তেওঁলোকৰ এনাৰ্জি আৰু টাইম ৱেষ্ট কৰিছিল। তাৰ ভিতৰত আন কিছুমান বেপাৰীয়ে GSTক ভালদৰে বুজি চৰকাৰক ব্লেম কৰাৰ সলনি তেওঁলোকৰ দ্বাৰা যিবোৰ ইম্প্ৰুভমেণ্ট হয় তাক কৰিলে। এনেধৰণৰ মানুহসমূহক অথৰে প্ৰ'এক্টিভ পিপুল বুলি কৈছে, আৰু ইয়াৰ অপজিট মানুহবোৰক তেওঁ ৰিয়েক্টিভ পিপুল বুলি কৈছে। ৰিয়েক্টিভ পিপুলসকলে সদায় আনক ৰিয়েক্ট কৰি থাকে, আৰু য'ত প্ৰ'এক্টিভ লোকসকলে এইটো ভাবে যে আমি কি কৰিব পাৰোঁ আৰু তাৰ পাছতেই একশ্যন লয়। আনক ৰিয়েক্ট কৰা, এক্সকিউজেছ অৰ্থাৎ বাহানা বনোৱা সলনি আপুনি কি কৰিব পাৰে তাক ভাবক। ৰিয়েক্টিভ পিপুলসকলৰ সলনি জীৱনত প্ৰ'এক্টিভ পিপুল হ'বলৈ চেষ্টা কৰক। ছেকেণ্ড হেবিটটো হ'ল পুট ফাৰ্ষ্ট থিং ফাৰ্ষ্ট। গোটেই দিনটোত কৰিবৰ বাবে আমাৰ হাতততো বহুত কাম থাকে, কিন্তু সেই সকলোবোৰ কাম কৰি হোৱাৰ পাছতো আমাৰ মাইণ্ডটো ছেটিছফাইড নহয়, কিয়নো আমি এটা কোৱাৰ্ডেণ্ট নাজানো, যিটোত ফাৰ্ষ্ট হ'ল আৰ্জেণ্ট এণ্ড ইম্পৰ্টেণ্ট। যেনেদৰে কাইলৈ এক্সাম আছে আৰু আমি আজি পঢ়িব লাগে, কাইলৈ কিবা এটা কামৰ ডেডলাইন আছে, সেই কামটো আমি আজিয়ে শেষ কৰিব লাগে। এই সকলোবোৰ কাম আমাৰ বাবে ইম্পৰ্টেণ্টো হয় আৰু আৰ্জেণ্টো হয়। যদি আমি এই কামসমূহ নকৰোঁ, তেনেহ'লে আমাৰ প্ৰব্লেমো হ'ব পাৰে। ছেকেণ্ড হ'ল নট আৰ্জেণ্ট বাট ইম্পৰ্টেণ্ট। ইয়াৰ ভিতৰত স্পেচিয়েলি সেইসমূহ কাম আহি পৰে যিসমূহৰ কোনো ডেডলাইন নাথাকে, কিন্তু সেইসমূহ কাম নকৰিলে প্ৰব্লেম নিশ্চয়কৈ হ'ব পাৰে। এজ এ এক্সাম্পল, এক্সাৰচাইজ, এনাফ স্লিপ, এটচেট্ৰা। থাৰ্ড কোৱাৰ্ডেণ্টৰ কামসমূহ হ'ল আৰ্জেণ্ট বাট নট ইম্পৰ্টেণ্ট। ইয়াৰ ভিতৰত সেইসমূহ কাম সন্নিৱিষ্ট হৈ থাকে যিবোৰ কাম আমি ফ'কাছ কৰিব নোৱাৰোঁ। এজ এ এক্সাম্পল, বন্ধুৱে কোৱাৰ লগে লগে ফুৰিবলৈ যোৱা, SMS-ৰ ৰিপ্লাই দিয়া, এটচেট্ৰা। ফ'ৰ্থ কোৱাৰ্ডেণ্টৰ কামসমূহ হ'ল নট আৰ্জেণ্ট, নট ইম্পৰ্টেণ্ট। ইয়াৰ ভিতৰত সেইসমূহ কাম আহি পৰে যিসমূহ কাম নকৰিলে আমাৰ বাবে ভাল হয়। হাইলি ইফেক্টিভ ব্যক্তিসকলে প্ৰথমতে ছেকেণ্ড কোৱাৰ্ডেণ্টৰ কাম আৰু তাৰ পাছত ফাৰ্ষ্ট কোৱাৰ্ডেণ্টৰ কামসমূহ কৰে। তেওঁলোকে থাৰ্ড আৰু ফ'ৰ্থ কোৱাৰ্ডেণ্টৰ কামসমূহৰ পৰা দূৰতেই থাকে। সেইবাবে আমি আমাৰ কামসমূহ প্ৰায়ৰিটাইজ কৰি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে আমাৰ টাইমৰ ইফেক্টিভ ইউজ হয়। থাৰ্ড হেবিট হ'ল বিগিন উইথ দি এণ্ড ইন মাইণ্ড। অথৰ মতে যিকোনো বস্তু দুবাৰ ক্ৰিয়েট হয়, প্ৰথমতে আমাৰ মাইণ্ডত, তাৰ পিছত ৰিয়েল ৱৰ্ল্ডত। যেনেদৰে আমি যেতিয়া এটা নতুন চাৰ্ট কিনো, তেতিয়া চাৰ্টটো পিন্ধাৰ আগতে আমি আমাৰ মনৰ ভিতৰত এবাৰ ইমাজিন কৰি চাওঁ যে চাৰ্টটো পিন্ধিলে মোক কেনেকুৱা লাগিব। তাৰ পাছতহে আমি চাৰ্টটো পিন্ধোঁ, যিটোৰ পৰা আমি মেণ্টেলি ছেটিছফেকশ্যন লাভ কৰোঁ। ঠিক তেনেদৰে এটা বিল্ডিং বনোৱাৰ আগতে ইঞ্জিনিয়াৰসকলে তাৰ এটা ব্লু প্ৰিণ্ট তৈয়াৰ কৰি লয়। তেওঁলোকে তেওঁলোকৰ মাইণ্ডত এটা মডেল বনায়, যিটো তেওঁলোকে একচুৱেলি বনাব বিচাৰে, যাতে তেওঁ এটা ডিজায়াৰ ৰিজাল্ট লাভ কৰিব পাৰে। এইটো আমাৰ লাইফহে, কোনো বিল্ডিং বা চাৰ্ট নহয়। সেইবাবে লাইফত যিকোনো কৰাৰ আগতে আপুনি এবাৰ ভালদৰে ভাবি চাব যে আপুনি একচুৱেলি কি লাভ কৰিব বিচাৰে, তাৰ পাছতে যিকোনো কাম ষ্টাৰ্ট কৰিব। ফ'ৰ্থ হেবিটটো হ'ল ছিক ফাৰ্ষ্ট দি আণ্ডাৰষ্টেণ্ড দেন টু বি আণ্ডাৰষ্টুড। এই অভ্যাসটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰে আমাৰ লিচেনিঙৰ ওপৰত, যে আমি এজন মানুহৰ কথা কেনেদৰে শুনো। কিয়নো লিচেনিঙৰো 5 প্ৰকাৰ আছে। ফাৰ্ষ্ট হ'ল ইগনৰিং লিচেনিং, যিটোত আমি কথা কোৱাজনৰ প্ৰতি কোনো ধৰণৰ ধ্যানেই নিদিওঁ। ছেকেণ্ড হ'ল প্ৰিটেণ্ডিং লিচেনিং, যিটোত আমি সন্মুখৰজনৰ কথা শুনি আছোঁ কেৱল মাত্ৰ তেওঁক দেখাবৰ বাবেহে। থাৰ্ড হ'ল চিলেক্টিভ লিচেনিং, এইটোত আমি সেইসমূহ কথাহে ধ্যান দিওঁ যিবোৰ কথা আমি ভাবোঁ যে আমি শুনিব লাগে। ফ'ৰ্থ হ'ল এটেণ্টিভ লিচেনিং, যিটোত আমি শব্দৰ গুৰুত্বতকৈ তেওঁলোকে কেনেধৰণে কৈছে, তেওঁলোকৰ বডি লেংগুৱেজৰ ওপৰতহে বেছি গুৰুত্ব দিওঁ। যেতিয়া আমি কোনো ধৰণৰ মটিভেশ্যন স্পীচ বা যিকোনো ষ্টৰী শুনো, তেতিয়া আমি এই প্ৰকাৰৰ লিচেনিং ইউজ কৰোঁ। ফিফ্থ হ'ল ইমফেটিক লিচেনিং, যিটো আমাক অথৰে ছাজেষ্ট কৰিছে, যিটো আমি আমাৰ সন্মুখৰ স্পীকাৰজনৰ পজিশ্যনত আমি নিজক ইমাজিন কৰি চাব লাগে। আমি কেৱল কাৰোবাক ৰিপ্লাই দিবৰ বাবে শুনিব নালাগে, আমি তেওঁৰ ফিলিং আৰু ইম'শ্যনক ৰেছপেক্ট কৰি শুনিব লাগে, যাতে আমি তেওঁৰ সন্মুখত নিজকে এজন ট্ৰাষ্টৱৰ্ডি ব্যক্তি হিচাপে চিনাকি দিব পাৰোঁ। ফিফ্থ হেবিটটো হ'ল থিংক উইন। ইফেক্টিভ ব্যক্তিসকলে প্ৰত্যেকবাৰে তেওঁৱে যেন উইন হ'ব, তেওঁৱে জিকিব তেনেদৰে নাভাবে। তেওঁলোকে সদায় পজিটিভ আৰু উইন উইন থিংকিং লৈয়ে কাম কৰে। হাইলি ইফেক্টিভ ব্যক্তিসকলে নিজৰ প্ৰয়োজনীয়তা আৰু আনৰ প্ৰয়োজনীয়তাসমূহ এনেদৰে হেণ্ডেল কৰে যাতে দুয়োজনে ভাবে এইটো কামৰ পৰা তেওঁলোক দুয়োজনৰে লাভ হৈছে। ছিক্স হেবিটটো হ'ল চিনাৰ্জাইজড।
এইটো এটা গীক কোড যিটোৰ অৰ্থ হ'ল ৱৰ্ক টুগেডাৰ আমাৰ চাৰিওফালৰ সকলোবোৰ বস্তুৱে এইটো প্ৰিন্সিপলৰ ওপৰতে ভিত্তি কৰি কাম কৰে কাৰ বাইক ফোন মেচিন ইত্যাদিবোৰত সকলোবোৰ পাৰ্ট ইমান ভালদৰে লগ হৈ কাম কৰে যে তাৰ পৰা লাভ কৰা ৰিজাল্ট এয়াৰলেছ আৰু ইফেক্টিভ এই অভ্যাসটোৱে আমাক এটা কথাই শিকায় যে আমি সকলোবোৰ কামৰ প্ৰেছাৰ অকলে লোৱাৰ সলনি সকলোৰে সৈতে ডিভাইড কৰি কামসমূহ কৰিব লাগে 7th আৰু লাষ্ট হেবিটটো হ'ল শাৰ্পেন দি শ্বু যেনেদৰে দা বা কটাৰী চোকা হৈ থাকিলে যিকোনো বস্তু কাটিবৰ বাবে সহজ হৈ পৰে ঠিক তেনেদৰে আমি নিজকে ফিজিকেল মেণ্টেল ছ'চিয়েল স্পিৰিচুৱেল ফিল্ডত ডেভেলপ কৰিলে আমাৰ বাবে যিকোনো গ'ল এচিভ কৰাৰ বাবে সহজ হৈ পৰে আমাৰ দিনটোৰ 95% কাম আমাৰ অভ্যাসৰ ফলতেই সম্পন্ন হয় আমি সেই সকলোবোৰ অভ্যাস এই 7টা অভ্যাসৰ সৈতে ৰিপ্লেচ কৰি দিলে আমি নিজকে হাইলি ইফেক্টিভ পিপুল হিচাপে গঢ়ি তুলি আমাৰ সকলোবোৰ গ'ল এচিভ কৰিবলৈ সক্ষম হ'ব পাৰিম So thank you so much everyone for watching this video.